নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছো। আপোনালোকে চাওক আৰু এনজয় কৰক। আজি আপোনালোকক মানে আমাৰ মাৰ্কেটত নতুন নতুন কাপোৰ আহিছে, আজি তাকেই অলপ দেখাম। আৰু আপোনালোকে যদি কিনিবলৈ ইচ্ছা কৰে এনেকুৱা ধৰণৰ কাপোৰ, তেতিয়া মোৰ লগত কণ্টেক্ট কৰিব। মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আপোনালোকে গৈ পেলাই মোক কণ্টেক্ট কৰিব। আহক আমি চাওঁ এতিয়া মাৰ্কেটত কি কি নতুন নতুন কাপোৰ আহিছে। মানুহবোৰৰ কি হৈছে নাজানো, কিন্তু এইটো যে গৈছে সেইটো খাটাং। মানে যিখন কাপোৰ পিন্ধিছে সেই কাপোৰ আমি ব্যৱহাৰ কৰো পানীত। মানে বুজি পাইছে ন আপোনালোকে দেখিছে তেওঁ কি কাপোৰ পৰিধান কৰিছে। মানে আমি সেইখন কাপোৰ এখন আচলতে জাল বুলি কয়, জাল। মানে আমি যি মাছ ধৰি খাওঁ এখন জাল। তেওঁ গা কঁকালত মাৰি লৈ পুৰা একদম ইচ্ছা আৰু মানে কি আজিকালি কি ফেশ্বন সেইটো মানে। আৰু বহুত আছে আপোনালোকে চাই যাব বাৰু, পিছত দেখাম আৰু কি আছে। এইটোকে কবলৈ লৈছো মই, মানে মাছ মৰা জালখন কঁকালত মাৰি, মানে এইটো কি ফেশ্বন মানে কি তাৰ লাইক পাবৰ কাৰণে এইটো কৰিছে নে না তাৰ এইটো অলপ মানে এইটো কি কেৰেক আছে নেকি অকমান মানে। আৰু এটা কথা, আপোনালোকে কলপাতটো মানে ক'ত ব্যৱহাৰ কৰে? য'ত আমি কলগছৰ পৰা কাটি যে আনো কলপাত, যিটো আমি সকাম আৰু কিবা কিবি ভোজ চোজ পাতিলে আমি ব্যৱহাৰ কৰো, সেই কলপাত এজন মানুহে ক'ত ব্যৱহাৰ কৰিছে এইটো চাওক। এজন এইটো অকমান গে বিলাকহে এটা কাম কৰিব, কলপাত পিন্ধি তাৰ একদম লিচিক পিচিক তাৰ কলপাত পিন্ধি তাৰ মোচন চাওকচোন, আকৌ চাওক তাৰ মোচনটো চাওক। তাৰ কলপাত পিন্ধি পেলাই তাৰ মোচন চাওকচোন। কাপোৰ নাই যদি লৈ যাবি, মোৰ নাই, তই যিখিনি আছে তাকে দিম তোক, টেনচন নলবি। খালি তই এই কলপাত নিপিন্ধিবি। কলপাত আমি ব্যৱহাৰ কৰো সকামত, আৰু তই ব্যৱহাৰ কৰিছ ক'ত? কাপোৰ পিন্ধিছ, কলপাতে কাপোৰ পিন্ধিছ তই। আৰু আছে আৰু এটা আছে, আপোনালোকে চাব। আমি যিবোৰ আমি বাতি কেৰাহী গামলা কিবা কিবি আমি সেইবিলাক ব্যৱহাৰ কৰো ক'ত? য'ত আমি ব্যৱহাৰ কৰিব লাগে। আৰু ই ব্যৱহাৰ কৰিছে ক'ত চাওক, চাই লওক। প্ৰথমতে ভিডিঅ'টো চাই লওক, তাৰপিছত ক'ব মই কি কথা কৈছো, আপোনালোকক কি কথা কবলৈ গৈছো তাৰ পিছত ক'ব। চাই লওক ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো চালে, সি ক'ত ব্যৱহাৰ কৰিছে, সি তাক এইবিলাক কিনো গাবলৈ যাম, এইবোৰ এই চব কাম নাই নে কিবা? তহঁতৰ কাম নাই, তহঁতৰ কামেই নাই, তহঁতৰ মত একোৱেই নাই তহঁতৰ এই চব। যদি তই যিবোৰ বাচন কেৰাহী আমি ঘৰত ব্যৱহাৰ কৰো, সেইবোৰ যদি তই কাপোৰ লৈ পিন্ধ, সেইটো কি সেইটো কি সেইবোৰ অকমান মূৰটো লগাবি। সেইটো ক'ত ব্যৱহাৰ কৰে তাতহে ব্যৱহাৰ কৰিবি, গম পাইছ? আৰু হ'ব দিয়ক, আজিলৈ ইমানেই। ভিডিঅ'টো অলপ সৰু হ'ল, তাৰ কাৰণে বেয়া চাই নাপাব আৰু নেক্সট ভিডিঅ'ত দীঘল কৰিবলৈ চেষ্টা কৰিম অলপ। আৰু যদিহে আজি ভিডিঅ'টো চাই আপোনালোকৰ অলপ হ'লেও মুখৰ হাঁহি আহিলে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো ভিডিঅ' জাষ্ট মই এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা হৈছে। আপোনালোকে যাতে ইয়াত কোনো ভুল নুবুজে তাৰ বাবে ক্ষমা মাগিছো। আৰু হ'ব দিয়ক, আৰু আজিলৈ বাই, আৰু লগ পাম এটা নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।